সময় কাৰো বাবে ৰৈ নাথাকে, কিন্তু কিছুমান চহৰে সময়ৰ বুকুত নিজৰ ইতিহাস এনেদৰে এৰি থৈ যায়, যাৰ গোন্ধ যেন আজিও বতাহত বিয়পি থাকে। আজি আমি কথা পাতিম আমাৰ মৰমৰ গুৱাহাটীখনলৈ। আজিৰ এই ফ্লাইঅভাৰৰ তলত ট্ৰাফিক জাম, ডাঙৰ ডাঙৰ কাঁচৰ অট্টালিকা আৰু নিয়ন লাইটৰ চমকনিৰ আঁৰত আচলতে কোনখন গুৱাহাটী লুকাই আছে? মহাভাৰতৰ সেই প্ৰাগজ্যোতিষপুৰ, য'ত জ্যোতিষ শাস্ত্ৰৰ চৰ্চা হৈছিল, যি আছিল পূবৰ পোহৰৰ চহৰ। আহক আজিৰ সময়ৰ ঘড়ীটো অলপ ওলোটাকৈ ঘূৰাও। আজিৰ পৰা 100-200 বছৰ পিছলৈ যাওঁ, য'ত গুৱাহাটী আছিলে শান্ত, নিগ্ধ আৰু সম্পূৰ্ণ সেউজীয়া এখন সৰল চহৰ। কেনেকৈ আজি উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ মেগাচিটি হ'ল? সেই পৰিৱৰ্তনৰ কাহিনীয়ে সঁচাকৈ আচৰিত। আহক প্ৰথমতে ভৰি দিওঁ পাণবজাৰত। এসময়ত পাণবজাৰত গ'লে বতাহত কিতাপৰ পৃষ্ঠাৰ এটা সুগন্ধ পোৱা গৈছিল। 1901 চনত তেতিয়া কটন কলেজ স্থাপন কৰা হৈছিল। ই কেৱল এটা কলেজে নাছিল, ই আছিল অসমীয়া জাতিৰ ভৱিষ্যত গঢ়াৰ কাৰখানা। তেতিয়া পাণবজাৰত গছ-গছনিৰে ভৰা শান্ত এক এলেকা। কাষতে আছিল ব্ৰহ্মপুত্ৰ। সন্ধিয়া হলে ছাত্ৰ আৰু সাহিত্যিকসকলে গছৰ ছাঁত বহি দেশ-বিদেশৰ সাহিত্যৰ আড্ডা মাৰিছিল। কিন্তু আজিৰ পাণবজাৰখন চালে বুকুখন কঁপি উঠে। কটন কলেজ এতিয়া বিশ্ববিদ্যালয় হ'ল। অৱশ্য পুৰণি হেৰিটেজ বিল্ডিংটো এতিয়াও আছে, কিন্তু তাৰ চাৰিওফালৰ পৰিৱেশটো সলনি হৈ গ'ল। পুৰণি কিতাপৰ দোকানবোৰে ঠাই ল'লে ডাঙৰ কম্পিউটাৰ আৰু কেফেৰ দোকানে। কিতাপৰ সেই পুৰণি উশাহটো এতিয়া আধুনিকতাৰ ধোঁৱাত কৰবাত হেৰাই গ'ল। চহৰখনৰ ঠিক মাজমজিয়াত থকা এই বিশাল জলৰাশি দীঘলী পুখুৰী, ইয়াৰ ইতিহাস হাজাৰ হাজাৰ বছৰ পুৰণি। কোৱা হয় মহাভাৰতৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই নিজৰ সৈন্যৰ বাবে আৰু ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগ কৰিবলৈ এই দীঘলী পুখুৰীটো খান্দিছিল। ব্ৰিটিছৰ দিনত ইয়াৰ পাৰত ব্ৰিটিছ চাহাবসকলে ঘোঁৰা চলাই ফুৰিছিল। পৰিৱেশ আছিল নিস্তব্ধ। মানুহে ইয়ালৈ আহিছিল অলপ শান্তি বিচাৰি। আৰু আজিৰ পৰিৱৰ্তন চাওক। আজি দীঘলী পুখুৰী হৈ পৰিল গুৱাহাটীৰ আটাইতকৈ গ্লেমাৰাছ আকৰ্ষণ। চাৰিওফালে পকী দেৱাল, ভিতৰত সুন্দৰ উদ্যান, ডেকা গাভৰুৰ প্ৰেমৰ ঠিকনা, আৰু ৰাতি হলে জিলিকি উঠা লেজাৰ লাইট। ইতিহাসৰ সেই গম্ভীৰতা এতিয়া আধুনিক বিনোদন কেন্দ্ৰলৈ সলনি হৈ পৰিল। যদি আপুনি পুৰণি গুৱাহাটীৰ আচল আভিজাত্য চাব বিচাৰে, তেন্তে উজান বজাৰলৈ যাব লাগিব। এসময়ত ইয়াত থকা ডাঙৰ ডাঙৰ অসমীয়া পৰিয়ালৰ কাঠেৰে সাজ, চেনীকুটি বা পুৰণি আৰ্হি ঘৰবোৰৰ দেখিবলৈ বৰ ধুনীয়া আছিল। পুৱা উজান বজাৰৰ ঘাটত ব্ৰহ্মপুত্ৰৰ সতেজ মাছ লৈ নাৱৰীয়াবোৰ ভিৰ কৰিছিল। বতাহত ভাহি আহিছিল বৰগীত। কিন্তু আজি উজান বজাৰৰ সম্পূৰ্ণ সলনি হৈ পৰিল। সেই পুৰণি কাঠৰ ঘৰবোৰ ভাঙি এতিয়া মাল্টি ষ্টৰী এপাৰ্টমেণ্ট গঢ়ি উঠিল। ব্ৰহ্মপুত্ৰৰ ঘাটবোৰ এতিয়া বিশ্বমানৰ ৰিভাৰ ফ্ৰণ্ট প্ৰকল্পলৈ ৰূপান্তৰিত হৈছে। পুৰণি ডেপুটি কমিছনাৰৰ বাংলাটোক এতিয়া মহাবাহু ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ কৰা হ'ল। নদীৰ বুকুত এতিয়া আৰু সৰু নাও নাই। তাৰ ঠাইত চলিছে বিলাসী ৰিভাৰ ক্ৰুজ আৰু ফ্লোটিং ৰেষ্টুৰেণ্ট। পৰিৱৰ্তন সুন্দৰ হৈছে, কিন্তু সেই পুৰণি ঘাটৰ সৰলতা এতিয়া কৰবাত যেন হেৰাই থাকিল। আটাইতকৈ ডাঙৰ পৰিৱৰ্তনটো হৈছে GS ৰোড। কোনোবাই ভাবিবই নোৱাৰে যে 18 শতিকাৰ শেষৰ ফালে এই ৰাস্তাটো আছিল এখন সম্পূৰ্ণ হাবিৰে ঘেৰা এখন নিজন পথ। শ্বিলঙলৈ যোৱাৰ এইটোৱে একমাত্ৰ পথ আছিল। সেইবাবে ইয়াৰ নাম আছিল গুৱাহাটী শ্বিলং ৰোড। মানুহে ভয়তে অকলশৰে এই ৰাস্তাৰে নগৈছিল। ফেঞ্চি বাজাৰ আছিল ব্ৰিটিছে ফাঁচি দিয়া ঠাই, যি পিছলৈ এটা সৰু বজাৰ হ'ল। কিন্তু আজিৰ GS ৰোড হ'ল উত্তৰ পূবৰ নিউয়ৰ্ক চহৰ, য'ত দিন ৰাতি নাই, কেৱল গাড়ীৰ লাইন, এটাৰ পিছত এটা নতুন ফ্লাইঅভাৰ, 5 ষ্টাৰ হোটেল আৰু আকাশ চুব খোজা শ্বপিং মল। ফাঁচী বজাৰ এতিয়া সমগ্ৰ উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ পাইকাৰী বজাৰ। পুৰণি চহৰৰ সেই ভয় বা নিস্তব্ধতা এতিয়া অৰ্থনীতিৰ আটাইতকৈ ডাঙৰ শক্তিলৈ সলনি হ'ল। হাঁহি কান্দন, ইতিহাস আৰু আধুনিকতা, এই সকলোবোৰ বুকুত বান্ধি আমাৰ গুৱাহাটী আগুৱাই গৈছে। হয়তো পুৰণি চহৰৰ সেই শান্ত দিনবোৰ আৰু কেতিয়াও ঘূৰি নাহে। পুৰণি ঘৰবোৰ ভাঙি অট্টালিকা হ'ব, কেঁচা ৰাস্তাবোৰ পকী হ'ব, সেয়াই প্ৰকৃতিৰ নিয়ম। কিন্তু এই সকলোবোৰ পৰিৱৰ্তনৰ মাজতো এটা বস্তু আজিও সলনি হোৱা নাই, সেয়া হৈছে আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ। সি তেতিয়াও বৈ আছিল, আজিও বৈ আছে। চহৰখনৰ ৰূপ সলনি হলেও ইয়াৰ সংস্কৃতি আৰু আপোন ভাৱ আজিও একে আছে। আপোনাৰ মনত পুৰণি গুৱাহাটীৰ কোনো স্মৃতি আছেনে? নে আপুনি নতুন গুৱাহাটীক লৈ গৌৰৱ কৰে? কমেণ্টত আপোনালোকৰ মতামত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। জয় আই অসম।